Hello friends, welcome to my YouTube channel বৰপেটাৰ আপা আৰু আজি মই আপোনালোকক লৈ গৈ আছো তেজপুৰৰ অগ্নিগড় পাহাৰলৈ। এয়া অগ্নিগড় পাহাৰৰ বাহিৰৰ ভাগ যেতিয়া মই আৰু সেইফালে আছে অগ্নিগড়ৰ টিকট কাউন্টাৰ আৰু এতিয়া মই প্ৰৱেশ কৰিম অগ্নিগড়ৰ ভিতৰত। চাওঁ বলকচোন চাওঁ কি আছে অগ্নিগড়ৰ ভিতৰত। অগ্নিগড়ৰ ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ওপৰত দেখা হ'ব এনেকৈ শিৱৰ এটা মূৰ্তি আছে আৰু এইফালে আছে বানৰজা আৰু এইফালে বানৰজাৰ জীয়ৰী অৰ্থাৎ উষা আৰু এইটোৱে মূৰ্তিটো। তাৰ পিছত গৈ গৈ আমি ওপৰত পাম এইখিনি ঠাই যেতিয়া অনিৰুদ্ধ উষাক পলুৱাই লৈ গৈছিল আৰু যেতিয়া শিৱ আৰু কৃষ্ণৰ যুদ্ধ হৈছিল আৰু ব্ৰহ্মাই কেনেকৈ সেই যুদ্ধখন ৰখাবলৈ চেষ্টা কৰিছিল সেই মুহূৰ্তটো আৰু ইয়াত মূৰ্তি আকাৰত বনাই থোৱা আছে। আপোনালোকে আহিলে দেখা পাব এইখিনিয়ে। আৰু ইয়াত মানে তেজপুৰত বানৰজাৰ কাহিনী মানে সকলোখিনিত মানে বহুত ঐতিহ্যমণ্ডিত মানে ঐতিহাসিক বহুতো কাহিনী আছে আৰু অগ্নিগড় পাহাৰখন দেখিবলৈ বহুত বেছি ধুনীয়া হয়। আৰু এয়া মোৰ পিছফালে আছে উষা আৰু চিত্ৰলেখা আৰু এইটো কোন মুহূৰ্ত জানেনে আপোনালোকে? যদি নাজানে মই কৈ আছোঁ, এইটো হ'ল সেইটো মুহূৰ্ত যেতিয়া উষাই অনিৰুদ্ধক সপোনত দেখিছিল আৰু চিত্ৰলেখাৰ আগত তাৰ অনিৰুদ্ধ কেনেকুৱা আছে তাৰ বৰ্ণনা দিছিল আৰু চিত্ৰলেখাই চিত্ৰ অংকন কৰি দেখুৱাই দিছিল এখনৰ পিছত এখন আৰু চিত্ৰলেখাই কৈছিল এইটো কৃষ্ণ নাতিয়েক হয় এইটো। আৰু এতিয়া মই বিল্ডিঙৰ ওপৰৰ পৰা তেজপুৰ চহৰখন দেখাই দিছোঁ। যিমান পাৰিছোঁ কেমেৰাত সিমান বন্দী কৰিব পৰা নাই, তথাপিও যিখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ বহুত বেছি কুঁৱলী পৰি আছিল আৰু গছ গছনিৰে ভৰপূৰ, সেইকাৰণে বহুত বেছি দেখাব পৰা নাই। আৰু পিছফালে সেইটো ব্ৰহ্মপুত্ৰ আৰু বিল্ডিঙৰ ওপৰৰ পৰাই মই দেখাই দিছোঁ আপোনালোকক অগ্নিগড় পাহাৰখন যিখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো মোৰ বনোৱাত ভুল হৈছে তেন্তে কমেণ্টছ কৰি জনাই দিব বা ডিছলাইক কৰি দিব কোনো কথা। আৰু যদি ভাল পাইছে লাইক এটা কৰি দিব আৰু কমেণ্টছত জনাব। আৰু এতিয়া মই তললৈ গৈ ভালদৰে অলপমান দেখাই দিম। বহুত বিশেষ কৰিব পৰা নাই কাৰণ টাইমো নাছিল ইমান, যিখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এইখিনি আৰু আছে বহুতো, কিন্তু মই এইখিনি কেপচাৰ কৰিব পাৰিছোঁ তাৰ কাৰণে মই দুখিত। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ।